নমস্কাৰ বন্ধুসকল, আমি সকলোৱে শুনি আছোঁ যে পাঠশালাৰ জালিঘাটাত এডাল এনেকুৱা গছ আছে যিডাল গছ এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ গছ। আৰু গছডালৰ বিষয়ে মই ইউটিউবত বা টিভিত দেখি আহিছোঁ, কিন্তু নিজ চকুৰে দেখা নাই। আজি ভাবিছোঁ এবাৰ চাই আহোঁ। আৰু যিহেতু আমাৰ পৰা বেছি দূৰো নহয়, বৰ বেছি 12 কিলোমিটাৰমান হ'ব। আৰু এই গছডাল আজি চাওঁ আৰু আপোনালোককো দেখাওঁ। আহকচোন আজি পাঠশালাৰ জালিঘাটালৈ যাওঁ আৰু গছডালনো কেনেকুৱা আজি সকলো তাত জানিম। আহক আজি এই জালিঘাটালৈ যাওঁ। আহি আমি বতিয়া পালোঁ আৰু ইয়াত এখন নতুন দলং বনাই আছে। যিহেতু ৰাস্তাটোৱে গোটেই নতুন, প্ৰায় পাঠশালাৰ পৰা বহৰীলৈ এই ৰাস্তাটো নিৰ্মাণ কৰি থকা হৈছে। আৰু এখন দীঘল দলং, গাঁৱৰ মাজত ভাল লাগে এনেকুৱা দলং দেখিলে। এইখন দলং বুঢ়াদিয়া নদীৰ ওপৰত আছে। এইখন বুঢ়াদিয়া নদীৰ ওপৰত আছে আৰু এইখন একদম গুৱাহাটীলৈকে কাৰণে সংযোগ হ'ব। কিছু বছৰ পিছত হ'ব, কিছু বছৰ পিছত হ'ব, এইটো গুৱাহাটীলৈকে সংযোগ হ'ব। আৰু বন্ধুসকল, আমি আহি কালিবাৰীত থান এই জালিঘাটা মন্দিৰ পাবৰ হ'ল। আৰু অকণমান সময় পিছতে আমি এই মন্দিৰটো পাম। চাই থাকক শেষলৈ। আৰু আহি পাই গ'লোঁ থান। আপোনালোকক দেখাই আছোঁ থানখন। আৰু আমি গাড়ী ইয়াতে ৰাখোঁ। আৰু এয়া হ'ল জালিঘাটা মন্দিৰৰ গেটখন। আৰু এই গেটেৰে আমি সোমাই যাম এতিয়া। এয়া জিন্তু শৰ্মা। এটা সুন্দৰ পৰিৱেশ। এয়া মেইন মন্দিৰটো। আৰু এইডালৈ হ'ল গছ, যিডাল গছ এছিয়াৰ ভিতৰত দ্বিতীয়তম সৰ্ববৃহৎ গছ এইডাল। আৰু এই গছডাল কিমান ঠাই আগুৰি আছে আপোনালোকে চাই থাকিব। এটা বৃহৎ এৰিয়া আগুৰি আছে। শিপাবিলাকো মানে গছৰ আকৃতি লৈছে। আৰু এইডাল বট গছ। এইডাল শিপাডালে গছৰ আকৃতি লৈছে। এয়াই চাওক, এই গছডালৰ শিপাৰ পৰাই আৰু গছলৈ এডাল বৃহৎ গছলৈ পৰিৱৰ্তন হৈছে। চাওক, এইডাল শিপাৰ পৰা আকৌ এডাল গছ। আৰু এনেকৈ বাৰীয়ে এই গোটেই এৰিয়াটো কাভাৰ কৰি লৈছে। এই গছডালৰ বিষয়ে আমি শুনিহে আছিলোঁ, কিন্তু আজি নিজ চকুৰে দেখা পাই বহুত ভাল লাগিল। এটা সুন্দৰ মনোমোহা পৰিৱেশ। বিৰাট ডাঙৰ এৰিয়া। এই কুকলুক কেনেকৈ আহি আছে। শিপাৰ পৰাই ঠাল ঠেঙুলি আহিছে। শিপাবিলাক চাওকচোন, যেন খোজকাঢ়িহে আহি আছে, এনেকুৱা লাগে চালে। এইডালৰ পৰা সেইডাল, সেইডালৰ পৰা এইডাল, এনেকৈ বগাই গছডাল বাঢ়ি আহি আছে। চাওক, চাৰিওপিনে এটা সুন্দৰ পৰিৱেশ চাই এটা কিবা নিজকে ভাল লাগিছে। এইডাল গছ একদম প্ৰথম গছডাল হৈছে এইডাল। আৰু গোটেই এৰিয়াটো ঘূৰিব লাগিলেও অলপ ঠাই নহয়।
তাতে এডাল এনেহেন গাছ আছে, এইডাল গাছ যাই বোলে সিডালত লাগলি। কৈ থাকা। এটা সুন্দৰ পৰিৱেশ, আপোনালোকেও চাওক, এই গছডাল চাই বহুত ভাল পাব আৰু নিজকে এটা কিবা মনত ধৰ্মীয় ভাৱ সোমাই গৈছে। আমাৰ গছবোৰ যদি সকলোৱে এনেকৈ ৰাখে, আমাৰ অসমখন সঁচাকৈ সেউজীয়া এটা পৰিৱেশ, সেউজীয়া বুলি সকলোৱে এনেই নকয়। আৰু এনেকুৱা গছ হয়তো বহুত ওলাব, কিন্তু আমাৰ গছবোৰ কাটি কাটি আমি গোটেই পৰিৱেশটো ধ্বংস কৰি আছোঁ। আৰু এয়াই হ'ল অমৃত বৃক্ষ। চৰকাৰে আমাৰ নতুনকৈ গছ ৰুই অমৃত বৃক্ষ কৰিব নালাগে, কিন্তু যিকেইডাল গছ আমাৰ আছে সেইকেইডাল গছ ভালদৰে আমি যদি লালন পালন কৰি ৰাখোঁ, এয়াই হ'ল অমৃত বৃক্ষ। শুনি আহিছোঁ এই গছডাল আৰু এইডাল গছ দেখাই দিয়া, কিন্তু এইডাল গছ আৰু এইডাল গছ যোনদিনা লগ লাগিব সেইদিনা বোলে এই গছ দুডালত বিয়া পাতি দিব। আৰু ইয়াৰ স্থানীয় ৰাইজৰ শুনা ভাষ্যমতে এই গছডাল কিছুদিন আগত বজ্ৰপাত পৰিছে, আৰু বজ্ৰপাত পৰি আধা অংশ এই গছডালৰ মৰি গ'ল, কিন্তু আধা অংশ বাচি আছে। কিন্তু এইফালৰ ঠানিটো ডালখিনি সকলো বাচি আছে। আৰু এইটো ডাল আৰু এইটো ডাল যেতিয়া লগ লাগিব তেতিয়া এই গছৰ বিয়া পাতি দিব। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পায় সকলোৱে কমেণ্ট কৰি জনাব। আৰু ইমান দূৰৰ পৰা আপোনালোকৰ বাবে ভিডিঅ'টো বনাবলৈ আহিছোঁ, কেনেকুৱা পায় কমেণ্ট কৰি জনাব।